নমস্কাৰ, মই তস্মিন মহাদিবিল্লা আপোনালোক সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আৰু ইমানেই ৰ'দ মানে মই অলপ বেলকনিলৈ আহিছোঁ। এইফালে আমি দেউতাই মই কেণ্টিন গৈছিলোঁ, কণীখিনি মানে কণী 1 প্লেট আনিছিলোঁ, তাৰপিছত পেলাই পিনি দুইজনে ধুই আনিছিলোঁ, ভাগি থাকিলে। তেতিয়া মানে চব কণী লাগি 5টামান কণী ভাগিলে, সেইকাৰণে ৰ'দত দিছোঁ। এতিয়া বস্তুবিলাক ৰ'ব দেখুৱাইছোঁ। এইফালে কণী এটা গ'ল, এটা গ'ল, এটা গ'ল, সেইটো এটা, সেইটো এটা গ'ল, সেইটো এটা গ'ল, সেইটো এটা, সেইফালে বহুত গ'ল মানে মই নকওঁ, বহুত গ'লগৈ কণীবোৰ আমাৰ। এইফালে কণীটো এতিয়া চব বস্তুবোৰ মানে ধুই পিনি ৰ'দত দিছোঁ। এইফালে আছে কণীখিনি, এইফালে আছে গাখীৰ, মেগী, জুচ, তাৰপৰা চাহ পেষ্টেলকেইটা একেবাৰে অৱশেষত ৰ'দত দিবলগীয়া হৈছে। চিপছ আনিছিলোঁ, চিপছৰ ৰ'দত দিছোঁ। আকৌ চকলেটো আনিছিলোঁ, চকলেটৰ ৰ'দত দিবলগীয়া হ'ল। আৰু এতিয়া দেউতা মায়ে কি কৰি আছে দেখুৱাইছোঁ ৰ'ব। মা কি কৰিছা? এতিয়া মানে কথাটো হ'ল, কি বনাইছা তুমি আজি? তুমি কি বনাইছা আজি? কি বনাম, চাউল তিয়াই থৈছোঁ। মানে আমি কেতিয়া খাবলৈ বুলি আৰু এইফালে চাউল তিয়াই থৈছে, এইফালে বোলে গাখীৰ ভৰাবলৈ টেমাটো থৈ দিছে। আৰু এইফালে সেইটো মই খাই মেলি শেষ কৰি দিলোঁ। আৰু এইফালে চকলেটকেইটা ধুইছিলে, চকলেটকেইটা ৰ'দত দিছিলোঁ, আকৌ ভিতৰলৈ লৈ আহিলোঁ। সেইকাৰণে আকৌ গলিলেতো অলপ। এতিয়া তুমি তেনে মই অলপ খেলিবলৈ যাওঁ বুলি ভাবিছোঁ। মই যাওঁ, অলপ বাকী আছে। মই খেলিবলৈ যাওঁ। সেইটো নামাতে মোক, সিহঁতি পাহৰি থাকে। মই যাওঁ, কালি পাহৰি থাকিলে। মই যাওঁ। আজি মায়ে আধাটো ভিডিঅ' বনাব লাগিব আকৌ। মায়ে বনাব দেই, নবনালে আপোনালোকে চাই থাকিব। তুমি বনাই থাকা দেই। বাই বাই, মই খেলি আহি লগ পাম। এয়া ক্ষীৰ বনাই আছে। ক্ষীৰ হয় নে কি হয় আৰু বনোৱাৰ পিছতহে গম পোৱা যাব। মাংস নিচিনা হ'ব নেকি? গাহৰি এচু পিন্ধা নেকি? মাংসৰ ৰেচিপিটো কৈ দিয়ক। গাহৰি এচু পিন্ধা নহ'লে হয় আৰু নিজৰ ইচ্ছামতে বনোৱা নহয় না কেতিয়াও। ঘৰুৱা ষ্টাইলত বনাব লাগে সদায়। আজি একো ৰেচিপি কৰা নাই, মই নিজৰ মতে বনাইছোঁ। কি হয় হ'ব, ভালেই হ'ব। এইখিনি ওচৰৰ পৰা দেখুৱাই দিব। চেনি দিবলৈ আছে, চেনি হাতে দি দিওঁ। অধিক মিঠা বেয়া, অলপ দিওঁ মানে এচামুচমান দিওঁ এখন। হ'ব নাই এচামুচ? অলপ টেষ্ট কৰি চাব, তাৰপিছত আকৌ দি দিব লাগিলে। ইমান ওচৰৰ পৰা তুলিছে, হৈ যাব। হ'ব ন? বেছি মিঠা হ'লে বেয়া লাগে। টেষ্ট কৰি চাবা, যদি কম হয় আকৌ দি দিবা। মানুহ খেলিবলৈ গ'ল কাৰণে মই তুলিছোঁ বুলি কৈ দিওঁ। বেটি খেলিবলৈ গৈছে, সেইকাৰণে মই মোবাইলটো ধৰি দিছোঁ আৰু ভিডিঅ'টো বনাই দিছোঁ। ক্ষীৰ বনাই আছোঁ। এতিয়া এইবোৰ পেকেটটো এইটো মানে এক্সট্ৰাকৈ আকৌ ৰখা নাই, ইয়াতে চব ৰাখি দিছোঁ। এই পেকেটটোৰ পৰাই মই দি দিছোঁ, এক্সট্ৰাকৈ অনা নাই, মানে ইয়াৰ পৰাই বাছি দি দিছোঁ। কিচমিচ কাজু চব ইয়াৰ পৰাই বাছি দি দিছোঁ। সেই মিক্স পেকেটটো আনিলে ভাল। সেইখিনি ইয়াৰ পৰাই বাচিলোঁ। এয়া ক্ষীৰ উতলি আছে, দেখিছেনে? আৰু এই গাখীৰ পেকেটটো টেমাত ভৰাবলৈ আছে। এইটো পেকেটটো ইয়াত ভৰাই দিছোঁ। হৈ গ'ল। মাৰিব লাগিব, টান কৰিব নোৱাৰিছোঁ। আমাৰ যিহেতু ষ্টেণ্ড নাই,
মই এখনতে মোবাইলটো ধৰি আছোঁ থৈ দিলোঁ এইবাৰ ক্ষীৰখিনি লৰাই চাওঁ এবাৰ চবিয়ে দিছোঁ যিহেতু ইয়াত এয়া ক্ষীৰ উতলি আছে আৰু এতিয়া খেলি মেলি আহি পাইছোঁ ইমান গৰম উঠিছে পুৰা গৰম উঠিছে দেখিছেনে একদম ঘামি জামি মই শেষ হৈ আছোঁ বহুত গৰম মানে বহুত মাই মই এনেই কিমান ঘণ্টামান খেলিলোঁ বাৰু খেলিলা অলপ দেৰি মই কেইটামান বজাত ওলাই গৈছিলোঁ মইতো 7:30 হৈছে কিমান বজাত গৈছিলোঁ 5:50 মানত গৈছিলোঁ 5:50 মানত গৈছিলোঁ এতিয়া 7:30 মানত খাই লৈ আৰু এতিয়া পঢ়িব লাগিব পূৰা সৰুৰ পৰাই ইমান গৰম উঠিছে এতিয়া ক্ষীৰখিনি খাবলৈ লৈছোঁ ন মই এতিয়া ক্ষীৰখিনি খাই লওঁ মায়ে খায়ে আছে এইফালে কেনেকুৱা হৈছে নিজে বনোৱানো আৰু তুমি কেনেকৈ টেষ্ট পাবা মই কৰিব লাগিব এতিয়া ন কেনেকুৱা হৈছে মই এতিয়া কওঁ এইফালে আছে ক্ষীৰ এইখিনি ক্ষীৰখিনি এতিয়া আমি অলপ ক্ষীৰ খাই লৈছোঁ অলপ পাই আছোঁ এতিয়া আমি ক্ষীৰ খাইছোঁ আপোনালোকক আকৌ দিছোঁ অলপ খাই লওক মায়ে বনোৱা ক্ষীৰ ধুনবা এইফালে আছে ধুনবা সৰুবা ভাইটি কাকা গুডু কাকা ভাইটি আৰু ভাইটি পিহঁতৰ চবকে দিছোঁ খাই মানে চবকে দিছোঁ আৰু আপোনালোককো দিছোঁ দি দিছোঁ আৰু ভিতৰতে তোমালোকে খোৱা আৰু দেই বেলেগে নাহিলে আমাৰ মায়ে বনাই খাব টেষ্টি বনাওঁ নহয় দেখিছা নাই ধুনি টেষ্টি হৈছে খাবলৈ দিছোঁ দেই ভাইটি দাদা বা সকলোকে দিছোঁ আৰু ধুবা সদায় সদায় খাই মানে সিহঁতৰ নামকেইটা কৈ দিছোঁ আৰু গৰম যেটা খাবলৈ টাইমে নহ'ল ডিউটি যাবলৈ দিছোঁ গুচি ওলাই যাম খাই মেলি হোমৱৰ্ক কৰি পিনি আপোনালোকক যিমান বাৰু দোকান এইফালে মই অলপ কিতাপ পঢ়ি লৈছোঁ তাৰপিছত লগ পাইছোঁ মোৰ মানে টিউশ্যন যোৱা ভিডিঅ' এডোখৰ মানে মায়ে কৰি থৈ দিছিলে তাকে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ মাজতে এতিয়া মই টিউশ্যন যাবলৈ ওলাই ল'লোঁ টিউশ্যনলৈ আগবঢ়াবলৈ আহি আছোঁ আৰু এতিয়া আমাৰ ব্ৰাদাৰ আছে অনুমান ডাঙৰ টিউশ্যন যাওঁ 6 টাৱাৰ 6-4 আৰু গৈ থাকোঁ তেনেকুৱা বাই আহিলে লগ পাম মই অকণমান আগবঢ়াই দিছোঁ এইফালে টিউশ্যনলৈ যায় আৰু এইফালে মাহঁতে ভাত খাই আছে মোৰ মানে খাই হৈ গ'ল মই মানে খাই এটাইছোঁ আৰু দেউতা পাইছেহি ন মা এইফালে খাই চাহ তেনে দেউতা খাই চাহ সহায় কৰি দিয়া এবাৰ লাষ্ট বাৰ বোলে আকৌ ভাত খাওঁতে খাই এইফালে পাপৰ এতিয়া মই মানে ভাত চাত খাই মেলি আমি বিচনাত পৰিবলৈ আহিছোঁ ন আমাৰ আৰু মই টুপিটো কেলৈ পিন্ধি আছোঁ গম পাইছে কৈ দিয়া মই কেলৈ টুপি পিন্ধি আছোঁ ষ্টাইলৰ লগত ৰাতি মই শোৱা সময়ত টুপি পিন্ধি লওঁ আৰু এতিয়া ভাবিছোঁ আজি ভিডিঅ'টো সামৰণি মাৰি দিওঁ যদি ভাল লাগে না কৈ দিয়া কি কৰিব লাগে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় মই ভাতলা খাই আছোঁ ৰ'ব দেই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ দেউতা এইটো মানে ছাবস্ক্ৰাইব হয় দেউতাৰ মতে এইটো মতে ছাবস্ক্ৰাইব হয় আপোনালোকে এইটো মতে ছাবস্ক্ৰাইব অঁ ছাবস্ক্ৰাইব লাইক বুলি জানো দেউতাৰ মানে দেউতাৰ কাৰণে এইটো ছাবস্ক্ৰাইব আৰু আপোনালোকৰ দেউতাই ছাবস্ক্ৰাইব কৰিছে বুলিয়ে ভাবি ল'ব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব তেতিয়া আমাৰ প্ৰতিটো ভিডিঅ' আপোনালোকে পাই থাকিব বাই 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 দেউতা বাই বাই কৈ দিয়া এবাৰ মুখে কৈ দিয়া আকৌ বাই বাই